Hello everyone, welcome to our channel Tusti. আজি আমি আহিছো মানাস নেশ্যনেল পাৰ্ক। এইটো সব কেম বাফেলো ৰিট্ৰিট। আমি আহি সোমালোহি। আজি আমি ইয়াতেই থাকিম। ধুনীয়া ৰিজৰ্ট, ৱাও, বেকি নদীৰ ৰিভাৰ ভিউ। শুই উঠি সব ৰেডি। আমি এতিয়া কৰিব গৈ আছো জীপ চাফাৰী। আমাৰ জীপ আহি পাই গ'ল। এয়া হৈছে মানাস নেশ্যনেল পাৰ্কৰ মেইন গেট। গেটৰ আগফালে এখন চাহ বাগিচা। আমাৰ চাফাৰী ষ্টাৰ্ট। মানাস ৰাষ্ট্ৰীয় উদ্যানখন বাঘ আৰু হাতীৰ কাৰণে বিখ্যাত। আজি বা আমি কি দেখো? খিজা হৰিণা পিছে বহুত দূৰত আছে। মৌৰা চৰাই বহুত আছে। ৰ'ব এইটো ওচৰতে পাইছো। গ'ল পলাল। La 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 la. Oi tiger, ulai tak sami. Jai Gajraj. Hejak hati. Kaka hati. Tusti gane gai dile. কি ঘন জংঘল জানে, অলপ ভয় লাগে। এই যাক বাইচন আৰু বনৰীয়া মহ। বগাখি দেখাখিনি বাইছে, বাকী ডিফাৰেঞ্চ নাই একো। এই সেইটো মহ সেইফালে বা কি ডাঙৰ তাৰ শিং ন। সেইটো মহ আচৰিত। সেইটোৱে কৈছোঁ, সি কেনেকুৱা ডাঙৰ শিং। সেই শিঙৰটো পেপাৰ বনাই ন, কণী বনাই, পেপাৰ বনাই। চৰাই মাছ। এইকেইটা বান্দৰ জপিয়াই আছে। আজি বাঘ দেখাৰহে লাভ নহ'ল যেন পাইছো। কিন্তু জানে, জীৱ জন্তু কমকৈ দেখিলেও গোটেই জংঘলখন দেখিয়ে আপোনালোকৰ মন ভৰি যাব। এয়া আমি আহি পালোহি বেকি নদী। কি সৌন্দৰ্য! So beautiful. চাওক, নদীৰ কাষতে কিছুমান ফৰেষ্টৰ ঘৰো আছে। বহুত বেছি ভাল লাগিল মানাস আহি। এতিয়া আমাৰ উভতি যাবৰ হ'ল। বাই বাই মানাস। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।